এৰাম হেন শুনি মহামুনি চিৰন্তয়ুত্তৰ শুনা সাধু বুদ্ধি পৰীক্ষিত হৰিপৰ ঈশ্বৰৰ যত লীলা গুণে খেৰচয় সেই গুণে কহে বেদ নহে গুণময়। পৰীক্ষিত কৈছে তো হৰিপৰ মানে হ'ল পৰীক্ষিত আৰু মহামুনি শুকে কৈছে পৰীক্ষিতক যে ঈশ্বৰৰ যত লীলা যি তেওঁ মহিমা দেখুৱাই যি লীলা দেখুৱাই এই যে অৱতৰণ কৰে তেওঁ অৱতাৰ ধৰি যি নানা কাৰ্য কৰে তো সেই কাৰ্য তেওঁ যি কৰে এইবিলাক গুণত আছে। গুণ অবিহনে কাৰ্য কৰিব নোৱাৰে, কিন্তু তেওঁ কাৰ্যটো যদিও কৰে তেওঁ কিন্তু নিৰ্গুণ। সেইখিনি বুজায় তাৰ মানুহটো নিৰ্গুণত আছে, কিন্তু তেওঁ গুণময় হৈ পেলাই কাৰ্য কৰে। অৱতৰণ যেতিয়া কৰে, অৱতাৰ যেতিয়া ধৰে তেতিয়া মানে গুণত আহে। কৃষ্ণ শ্ৰীকৃষ্ণ দৈৱকী নন্দন বসুদেৱ নন্দন শ্ৰীকৃষ্ণ তেওঁ গুণত আছে। তেওঁ কিন্তু ঈশ্বৰ, তেওঁ কিন্তু সৰ্বাধিনায়ক, তেওঁ কিন্তু পৰম ব্ৰহ্ম, তেওঁ আদি নিৰঞ্জন, কিন্তু তেওঁ শ্ৰীকৃষ্ণ ৰূপে আহি দৈৱকী আৰু বসুদেৱৰ যেতিয়া ঔৰস বা গৰ্ভত আহিল তেতিয়া তেওঁ গুণত আছে, গুণময় তেতিয়া। গতিকে গুণত এইকাৰণে আছে, তো গুণত নাথাকিলে কাৰ্য কৰিব নোৱাৰে, গুণত নাথাকিলে দৈত্যবিলাক মাৰিব নোৱাৰে, গুণত নাথাকিলে অধৰ্ম নাশ কৰিব নোৱাৰে। গতিকে এনেধৰণে কথাটো বুজাইছি। তো বেদ গুণময় নহয়, কিন্তু বেদে যিবিলাক কথা কৈছি সকলো কথাবিলাক গুণময়। অনন্ত প্ৰমাণ হৈ গুছে অগ্নিৰ ফুট লিংগ যে নথান তাতে অনুভৱ মিলে ব্ৰহ্মৰ বিহাৰ ও সৃষ্টি স্থিতি অন্তলীলা ও ব্ৰহ্মাৰ অপাৰ। ব্ৰহ্মংশ জীৱছয় কৈছে এক পৰম ব্ৰহ্মৰ পৰা আমি বহু জীৱৰ সৃষ্টি হৈছোঁ, আমাক সৃষ্টি কৰিছে। গতিকে আমিও জীৱ, অৰ্থাৎ আমিও ব্ৰহ্ম। আনহাতে এটা উদাহৰণ দিছে, হৱে গুছে অগ্নি স্ফুলিংগ যেন থান একং সদ্বিপ্ৰা বহুদা বদন্তি বুলি মই কথাটো কৈ গৈছোঁ। এক ফটোৰ পৰা বহুতৰ জন্ম হোৱা বুলি কৈছোঁ। গতিকে একুৰা জুইৰ পৰা যেনেকৈ নানান ধৰণৰ ফিৰিঙতি বাহিৰ হৈ যায়, তো সেই জুইকুৰাই পৰম ব্ৰহ্ম, আৰু সেই পৰম ব্ৰহ্মৰ পৰাই যি স্থিতিকে পৰা স্ফুলিংগ, তো সেইবিলাকক অৰ্থত কৰিছে। আচ্ছা, তাতো অনুভৱ মিলে ব্ৰহ্মৰ বিহাৰৰ সৃষ্টি স্থিতি অন্তলীলা ব্ৰহ্মাৰ অৱতাৰ। এই সৃষ্টি হোৱাৰ লগে লগে জীৱবিলাকৰ ক্ষেত্ৰত, এই ব্ৰহ্মবিলাকৰ ক্ষেত্ৰত তেওঁলোকে কাৰ্য আৰু কাৰণৰ ক্ষেত্ৰত ব্ৰতী হয়, তেওঁলোকে কৰ্ম কৰিবলৈ বাধ্য হয়। এনেধৰণৰ এৰাম সৃষ্টিৰ পূৰ্বতো ব্ৰহ্ম থাকে একেশ্বৰ তান্তে সূক্ষ্ম ৰূপে থাকে জীৱ চৰাচৰ ধৰ্মৰ্থ কাম মুখ্য হেতু তাকম্বাৰে প্ৰাণ মন ইন্দ্ৰিয়ৰ স্বযন্ত্ৰ অন্তৰে। কৈছে সৃষ্টিৰ পূৰ্বত সৃষ্টি যেতিয়া হোৱা নাছিল, তেতিয়া একমাত্ৰ ভগৱান থাকা বুলি কৈছে, তেওঁ অকলে আছে। কিন্তু তাতে যদিও তেওঁ অকলে আছিল, সমস্ত সৃষ্টিৰ যিখিনি বস্তু, যিখিনি জীৱ, অন্যান্য যিখিনি সৃষ্টিৰ বস্তু, সকলোবিলাক তেওঁৰ ভিতৰত আছিল। আনহাতে ধৰ্ম অৰ্থ কাম মুখ্য হেতু তাকম্বাৰে প্ৰাণ মন ইন্দ্ৰিয় স্বযন্ত্ৰ আনন্দৰে।
জীৱবিলাক যি সৃষ্টি কৰিছিল তাতে এই 4 চতুৰ্বৰ্গ বুলি কৈছে। এই চতুৰ্বৰ্গৰ ধৰ্ম, অৰ্থ, কাম আৰু আমি এই কথাটো সকলোৱে জানো। তো ধৰ্ম ৰক্ষাৰ্থে ধৰ্ম হতহন্তি, ধৰ্ম ৰাখলি ধৰ্মই আমাক ৰক্ষা কৰে। ধৰ্ম হতহন্তি, ধৰ্ম যদি আমি ৰক্ষা কৰোঁ তে ধৰ্মই আমাক ৰক্ষা কৰে। সেইকাৰণে ধৰ্মটো ইমান দৰকাৰী যে ধৰ্ম নহ'লে পৃথিৱীত একো নবৰ্তে। আৰু সেই ধৰ্ম ৰক্ষাৰ কাৰণে ভগৱন্ত প্ৰভুই বাৰে বাৰে অৱতাৰ ধৰে আৰু কাৰ্য কৰি, অৰ্থাৎ অসুৰবিলাকক বা দুষ্টবিলাকক বা যিবিলাক অধৰ্ম সেইবিলাক নাশ কৰি তেওঁ আঁতৰি যায়। তো তাৰ আগে আগে সেই ধৰ্ম অৰ্থ কাম মুখ্য। কামটো সৃষ্টি, মুখ্যটো মুক্তি। গতিকে এই 4টা কাৰণ লৈয়েই সৃষ্টিৰ তত্ত্ব। সৃষ্টিৰ মূল উপাদান এই 4টা চতুৰ্বৰ্গ: ধৰ্ম, অৰ্থ, কাম, মুখ্য। আমাক ধৰ্ম লাগিব, অৰ্থাৎ ধাৰণ কৰিব লাগিব। তো অৰ্থ লাগিব, অৰ্থাৎ টকা পইচা আদি কৰি, মাটি আদি কৰি, ল'ৰা ছোৱালী আদি কৰি সমস্ত এইবিলাক অৰ্থ সেইবিলাক লাগিব। কাম, সৃষ্টি কাম আৰু মুখ্য মানে মুক্তি। এইবিলাক কৰ্ম সম্পাদন কৰি আমাৰ যেতিয়া সময় আহিব তেতিয়া আমি এইবোৰেদি আঁতৰি যাব লাগিব। সেইটো এটা সময় আছে নিৰ্ধাৰিত। তো এই অৰ্থটো কৰি এইবিলাক ৰক্ষাৰ্থে, এইবিলাক গতানুগতিকভাৱে তো ৰক্ষা কৰবাৰ কাৰণে ভগৱানে কি কৰিছে? আমাক ইন্দ্ৰিয়বিলাক দিছে। তো আমাৰ যি ভিতৰত দেহ তত্ত্বত 24টা ইন্দ্ৰিয়, তো 24 তত্ত্ব বুলি কওঁ আমি। এই 24টা ইন্দ্ৰিয়ই একেবাৰে মন, বুদ্ধি, চিত্ত, অহংকাৰৰ পৰা এই চকু, কাণ, নাক, হাত, ভৰি ইত্যাদি ইত্যাদি গোটেইবিলাক এই 24 তত্ত্বটো 24টা। তো 24 তত্ত্ব। এরাম নির্গুণ ঈশ্বরে ভজে মায়ার গুণ প্রকাশ করন্ত ধরি অনেক রূপক। নির্গুণ ব্রহ্মত হন্তে ওই বেদশয় অগ্নি প্রবর্তন দেখি কহে গুণময়। নির্গুণ ঈশ্বরে ভজে মায়ার প্রকাশ করন্ত ধরি অনেক রূপক। ঈশ্বর নির্গুণ, কিন্তু ইন্দ্ৰিয়বিলাক যেতিয়া তেওঁ সৃজন কৰে, ইন্দ্ৰিয়বিলাক গুণত থাকে। ইন্দ্ৰিয় নিৰ্গুণ হ'লে সৃষ্টি নহ'ব, আমি কাৰ্য কৰিব নোৱাৰিম। গতিকে ইন্দ্ৰিয়বিলাক সৃষ্টিৰ কাৰণে, অৰ্থাৎ কাৰ্য আৰু কাৰণৰ নিমিত্তে সৃষ্টি হৈছে। তো ভগৱন্ত নিৰ্গুণ কোৱা হৈছে আগতে। এই নিৰ্গুণ ঈশ্বৰে আকৌ কি কৰে? গুণক আশ্ৰয় কৰে। কাৰণ গুণক আশ্ৰয় নকৰিলে সৃষ্টি কৰিব নোৱাৰে, ধ্বংস কৰিবও নোৱাৰে। গতিকে নিৰ্গুণ ঈশ্বৰে মায়াৰ জৰিয়তে গুণক আশ্ৰয় কৰি তো অন্যান্য বিভিন্ন ৰূপ তেওঁ গ্ৰহণ কৰে বা বিভিন্ন ৰূপ তেওঁ ল'বলৈ বাধ্য হয়। এইটো কৈছে। এরাম গুণে পুনু ঢাকিবে ব্রহ্মাকন পারয় এতে কেসে গুণক ব্রহ্ম পরিচয়। এক সর্বজ্ঞ সচিদানন্দ সর্বশক্তিময়, এক সর্বকর্ম ফলদাতা সদায় ভগৱন্ত। আগৰ কথাটো অলপমান আৰু ৰিপিট কৰিছোঁ। নিৰ্গুণ ব্ৰহ্মত হওঁতে হবে বেদশয়।
দৰকাৰী বাক্য দুটা মই অৰ্থ ভাঙিব এৰি গৈছোঁ। কৈছে কি নিৰ্গুণ ব্ৰহ্ময়ে বেদ সৃষ্টি কৰিছে। বেদ আচলতে নিৰ্গুণ, কিন্তু সেই বেদৰ মাধ্যমেৰে সৃষ্টি কাৰ্য যিহেতু প্ৰৱৰ্তন কৰে বা প্ৰৱৰ্তি আছে, সেয়েহে বেদখনক গুণময় বুলি কয়। যেতিয়া বেদখনৰ জৰিয়তে বেদৰ মতে চলিব তো তেতিয়া গুণময়, আৰু যেতিয়া বেদ এৰি ভগৱন্ত প্ৰভুকহে ভজনা কৰিব বা তেওঁকহে জানিব বা তেওঁৰ জ্ঞানহে লাভ কৰিবলৈ চেষ্টা কৰিব ধ্যান যোগ ইত্যাদিৰ মাধ্যমেৰে, তেতিয়া কিন্তু গুণটোও নাথাকে আৰু মায়াটোও নাথাকে। অৰ্থাৎ গুণ আহিব লাগিলে মায়া আহিব, মায়াৰ লগত গুণ সংমিষ্ট হৈ থাকে। আগৰ সেই বাক্য দুটাৰ অৰ্থটো গুণে প্ৰৱৰ্তন দেখি কহে গুণ, গুণত প্ৰৱৰ্তি থকা কাৰণেই বেদক গুণময় বুলি কয়। আকৌ পাছত কৈছে গুণে কোনো ঢাকি দিয়ে ব্ৰহ্মাক, ব্ৰহ্মাক নহয়, ব্ৰহ্মক ব্ৰহ্মক আছে ব্ৰহ্মক নহয়। গুণে কোনো ঢাকিবই ব্ৰহ্মক নপাৰ হয়, অৰ্থাৎ গুণে ব্ৰহ্মক ঢাকিব নোৱাৰে। তো আমি কিন্তু ব্ৰহ্মা বুলি ক'ব পাৰোঁ আমাক। আমি দুজন ব্ৰহ্মাই আমি সৃষ্টি কৰোঁ নহয়। জগতখনৰ যিজন গুৰিয়াল, যিজন ব্ৰহ্মা, যি ভগৱন্ত প্ৰভুই নাভি কমলৰ পৰা সৃষ্টি কৰিছে, সেই ব্ৰহ্মা কিন্তু ৰজগুণী। সেই ব্ৰহ্মা কিন্তু নিৰ্গুণ নহয়, তেওঁ গুণময়, তেওঁ গুণত আছে, তেওঁ ৰজগুণত আছে। গতিকে এইটো ক'লে কি সেই নিৰ্গুণ ব্ৰহ্মত সন্দেহ হৈ বেদচয় গুণে প্ৰৱৰ্তন দেখি কহে গুণময়। তো গুণৰ মাধ্যমত সৃষ্টি কাৰ্য সমাধা কৰাৰ কাৰণে বেদ গুণময় বুলি কৈছে। কৈছোঁ আগতে গুণে কোনো থাকিলে ব্ৰহ্মক নবাৰয়, এতেকেহে সগুণক ব্ৰহ্ম বুলি কয়। আমি এইবিলাক সগুণ, নিৰ্গুণ নহয়। আমি এইবিলাক প্ৰত্যেকজনে ব্ৰহ্ম। আমি প্ৰত্যেকজন মানুহে ব্ৰহ্ম। আমি আমাৰ পিতৃ স্বয়ং পৰম ব্ৰহ্ম, তেওঁ পৰম ব্ৰহ্ম। গতিকে আমি তেওঁৰ পুত্ৰ, সন্তান সন্ততি ইত্যাদি, আমিও ব্ৰহ্মই। তো আমাক কোনে থাকে, কিন্তু তেওঁক কোনে থাকিব নোৱাৰে। সৰ্বজ্ঞ সচ্চিদানন্দ সৰ্বশক্তিমন্ত সৰ্বকৰ্ম ফলদাতা সদা ভগৱন্ত। তেওঁ সৰ্বজ্ঞ, তেওঁৰ অজানা একো নাই। তো সচ্চিদানন্দ, তেওঁ সৎ, তেওঁ চিত, তেওঁ আনন্দময়, সচ্চিদানন্দ। সৰ্বশক্তিমন্ত, তেওঁ কৰিব নোৱাৰা একো নাই। তেওঁৱে সংহাৰ কৰে, তেওঁৱে সৃষ্টি কৰে, তেওঁৱে পালন কৰে। ব্ৰহ্মা বিষ্ণু মহেশ্বৰ তেওঁৱে, তিনিও এক পৰম ব্ৰহ্মই। তেওঁৰ পৰা তিনিটা ৰূপ দিছে। সৰ্বকৰ্ম আৰু সৰ্বফলদাতা তেওঁৱে।